তো গাইজ ৱেলকাম। আজি যাই আছোঁ চুইগি মাৰিবলৈ। পূৰা গিগ চিগ বুক কৰা আছে। গিগ মানে তোমাৰ এইটো কি কয়, চিটটো বুক কৰা আছে পূৰা। তো যাই আছোঁ, চাওঁ অৰ্ডাৰ কিমান লাগে, আৰ্নিং কিমান হয়, চব দেখুওৱা যাব আজি। আজি আমাৰ মেইন কামটো হৈছে তোমাৰ ফ্লটিং কেছ যোনটো থাকে ন। আগতে এদিন আহিছিলোঁ মানে ফ্লটিং কেছ পূৰা 1600 নে কিমান কৰা আছে। তো আজি চাওঁ কিমানখিনি মানে কৰিব পৰা যায় মানে। তো আজিতো আৰ্নিংটো নহ'বই মোৰ চাবলৈ গ'লে, বাট দেখাম তথাপি কিমান অৰ্ডাৰ মাৰিব পৰা যায় ডিব্ৰুগড়ত ডেইলি, কিমানকৈ আৰ্নিং হ'ব কি কি চব দেখা যাব। তো বুক কৰা আছে, তো যাই পেলাই চাই আছোঁ কিমান অৰ্ডাৰ মাৰিব পৰা যাব। তেতিয়ালৈকে পাই আগত লগ পাই। তো গাইজ এইটো কৰি ল'লোঁ, তোমাৰ কি লগ ইন কৰি ল'লোঁ। এতিয়া চাওঁ কিমান টাইমত অৰ্ডাৰ আহে, কি কি দেখা পাইছে চাগে। লগ ইন কৰা আছে। তো এতিয়া মেইন আমাৰ এটা জেগা আছে, যোনটো জেগাত মানে বহিলে অলপ চলপ অৰ্ডাৰ অহা চান্সটো থাকে মানে, তাতে যাই আছোঁ এতিয়া। তাতে গৈ পাই চাওঁ অৰ্ডাৰ কিমান টাইমত লাগে, চব দেখুওৱা হ'ব আজি। কেইটা অৰ্ডাৰ মাৰিলোঁ, কি কি চব দেখুৱাই, এভৰিথিং অল চব এনেকুৱা বঢ়িয়া 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 মজা মজা ভিডিঅ' আৰু তোমালোকে পাই যাবা। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিয়া আগতীয়াকৈ কৈছোঁ, কিন্তু চাই পেলাই যাবা ভিডিঅ'টো গোটেইটো চাই যাবা। কিমান পাইছোঁ অৰ্ডাৰ কি কি চব দেখাই আছোঁ। তো বাই গাইজ, অলপ পিছত লগ পাই আছোঁ যেতিয়া অৰ্ডাৰ বাজিব। ফাৰ্ষ্ট অৰ্ডাৰ নন্দন চুইটছ এণ্ড স্নেক্স। তো গাইজ ফাৰ্ষ্ট অৰ্ডাৰটো লাগি গ'ল। চুইটছ এণ্ড স্নেক্স একদম এইফালে আছে, তোমাৰ প্ৰথম এতিয়া মাউৰাপতি ফালে আছে। তো যাই আছোঁ, পিক আপ কৰিবলৈ যাই আছোঁ। পিক আপ কৰিবলৈ তাত গৈ পাই দেখাই আছোঁ। ये नाइंसाफ़ी क्यों स्विगी, मेरे भाई को दिया 47 वाला ऑर्डर और मुझे लगा 37 वाला ऑर्डर। इतना नाइंसाफ़ी क्यों मेरे साथ। स्विगी वालों थोड़ा ज़्यादा दो ना। तो गाइस बहुत बेया कन्डिशन रास्ता डिब्रुगड़ ओभार फ्लाईओभारখন বনাই আছে ন, চব ফালে বেয়া, চবফালে অৱস্থা বেয়া। ফ্লাইঅভাৰটো বনাই আছে সেইকাৰণে। তো যাই লওঁ ৰখা, যাই পেলাই ভিডিঅ' বনাইছোঁ তাতে। আহি পাই গ'লোঁ, এইখনে নন্দন চুইটছ। আমি কি ক'ম এতিয়া, ভাগচৌৰি ইমান আছে কেলা। এইখন নন্দন চুইটছ নহয়, আৰু এখন খুলিলে বোলে নন্দন চুইটছ এণ্ড ৰেষ্টুৰেণ্ট। কেলা বেয়া জেগাত ফাগুন এনেই কেলা ইমান দূৰ আহিলোঁ নহয়। 1.5 কিলোমিটাৰ অহাও পিক আপ দেখাই আছে, য'ত লাগিছিলে তাৰ ওচৰতে আছিলে। আমোলাপতিত আছে বোলে এখন।
এইটো নেকি দাদা 5601 complete 10 million লাগে যাব লাগে ওয়েস্ট মিলন নগর টোটাল কত হয়ে গেল রে চল তো গাইস কেতিয়াবা হৈ যায় এনেকা তো ফাৰ্ষ্ট অৰ্ডাৰ যোনটো পাইছিলোঁ হা এইটো মানে বেলেগ এখন ৰেষ্টুৰেণ্টলৈ গুচি গ'লোঁ মই হালাত খাৰাপ মানে এইখন ফাৰ্ষ্ট টাইম দেখিছোঁ মানে নন্দন চুইটছ চাগে নতুনকৈ খুলিছে চাগে আমোলাপতি বুলি লিখা আছিলে বাট মই পালোগৈ মাউৰাপতি তো এতিয়া অৰ্ডাৰটো পিক আপ কৰা হৈ গ'ল পিক আপ কৰিবলৈ এতিয়া যাই আছোঁ ডেলিভাৰ কৰিবলৈ কাষ্টমাৰৰ ওচৰত তো তাতে গৈ লগ পাইছোঁ তোমালোকক তো গাইজ ফাৰ্ষ্ট অৰ্ডাৰটো হৈ গ'ল কমপ্লিট বাট ভিডিঅ'টো বনাইছিলোঁ মানে এডোখৰ বনাইছিলোঁ বাট ৰেকৰ্ডে হোৱা নাছিলে তো আকৌ এবাৰ বনাইছোঁ ফাৰ্ষ্ট অৰ্ডাৰটো কমপ্লিট হৈ গ'ল পালোঁ কেইটকা দেখাই আছোঁ ৰখা পাইছোঁ 37 रुपीस তো নেক্সট অৰ্ডাৰ যেতিয়া লাগে তেতিয়া দেখাই আছোঁ আকৌ অৰ্ডাৰ লৈ যাওঁ চাই আছোঁ চুইগি নমৰাকে তোমালোকে ভাবিছা চাগে মোৰ হৈ আছে চুইগি যোনটো আই ডি আছে ন আই ডিটোত ফ্লোটিং কেছ একদম পুৰা হাই হৈ আছে ফুল মানে একদম তোমাৰ 1600 কিমান আছে তো ভাবিছিলোঁ আজি মই সেইটোকে ৰিকভাৰ কৰিম বুলি ৰিকভাৰ মানে চুইগি মাৰি পেলাই আনি কিনিবা কাটি দিব ন তো ভাবিছিলোঁ তেনেকৈ আহিম বুলি বাট এতিয়া প্ৰব্লেমটো হ'ল মোৰ এতিয়া ঘৰত যাই পেলাই এফালে যাবলগীয়া আছে তো সেইকাৰণে চুইগি মাৰা নহ'ল আজি আৰু এটা মেইন প্ৰব্লেম হৈছে তোমাৰ যোনটো ষ্ট'ৰেজ থাকে ন GoPro সেই ষ্ট'ৰেজটো বহুত বেছি হয় তো যেতিয়া মই মাৰোঁ বা যেতিয়া মই তোমাৰ কি কয় ভিডিঅ' বনোৱাৰ লগে লগে মানে হেৰি হৈ যায় পটকৈ ফুল হৈ যায় 10-12 মিনিটতে ফুল হৈ যায় GoProটো তো এতিয়ালৈকে মই 128 GB বা 256 GB ল'ম চাগে তো 256 GB মানে SD কাৰ্ডখন নাপাওঁ তেতিয়ালৈকে চুইগি জমেট' মাৰা বন্ধ